ইংলিশ থাকিব, ইংলিশ টু ইংলিশ মিডিয়ামে থাকিব, অসমীয়া মিডিয়াম নাথাকে এইটো। আৰু অলপতে গ্ৰামাৰ থাকিব, অনলি গ্ৰামাৰ। তাৰপিছত আছে জেনেৰেল সায়েন্স। জেনেৰেল সায়েন্সৰ কথা মই কৈছিলোঁ। এইটো এছামিছ মিডিয়াম আৰু ইংলিছ মিডিয়াম দুয়োটা থাকিব। 22 নম্বৰ। সম্মানীয় ভিউয়ার্স, মই ইনফরমেশন আৰু প্ৰিপাৰেশ্যন অফ এক্সাম ভিডিঅ' এই চেনেলত বনাই থাকোঁ। বাবে অনুৰোধ থাকিল যে আপোনাৰ ধুনীয়া হাতখনেৰে ছাবস্ক্ৰাইবৰ বুটামটো টিপি দি বেলটো প্ৰেছ কৰি দি মোক আৰু ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। ধন্যবাদ। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ এণ্ড মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি আসাম টেলেণ্ট সাৰ্চ এক্সামিনেশ্যন 2022 যিটো পৰীক্ষা হ'ব ইয়াৰ চিলেবাছ আৰু নিয়ম সম্পৰ্কে আলোচনা কৰিম। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ক্লাছ। Syllabus, question pattern and mark distribution for the talent search Pratibha Handani examination 2022 for class 8, 9, 10. Time to থাকিব 3 hours. পৰীক্ষাটো হ'ব 10টাৰ পৰা 1টা লৈকে। জানুৱাৰী মাহত পৰীক্ষাটো হ'ব 10টাৰ পৰা 1টা লৈকে। ইয়াৰ কাৰণে মই কৈছিলোঁ যোৱা ভিডিঅ'ত, যদি তোমালোকে চোৱা নাই লিংক ডিসক্ৰিপচনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। তাতে বিশেষ একো পঢ়িবৰ মানে এক্সট্ৰা পঢ়িবৰ দৰকাৰ নাই, তোমাৰ কিতাপটো সিলেবাস। তথাপি মই সিলেবাসটো কৈ দি আছোঁ। সিলেবাসত কি কি থাকিব? ইংলিশ থাকিব, ইংলিশ টু ইংলিশ মিডিয়ামে থাকিব, অসমীয়া মিডিয়াম নাথাকে এইটো। আৰু অলপতে গ্ৰামাৰ থাকিব, অনলি গ্ৰামাৰ। তাৰপিছত আছে জেনেৰেল সায়েন্স। জেনেৰেল সায়েন্সৰ কথা মই কৈছিলোঁ। এইটো এছামিছ মিডিয়াম আৰু ইংলিছ মিডিয়াম দুয়োটা থাকিব। 22 নম্বৰ থাকিব। ইংলিছৰ পৰা 22 নম্বৰ, জেনেৰেল সায়েন্সৰ পৰা 22 নম্বৰ। কি কি থাকিব? এমসিকিউ থাকিব, ভেৰি শৰ্ট কোৱেশ্চন থাকিব, এই দুটাই থাকিব, এমসিকিউ আৰু ভেৰি শৰ্ট কোৱেশ্চন। নেক্সট থাকিব কি জেনেৰেল মেথমেটিক্স। জেনেৰেল মেথমেটিক্সৰ 22 নম্বৰ থাকিব, এইটো মই কৈছিলোঁই। এছামিছ এণ্ড ইংলিছ দুয়োটা মিডিয়ামত থাকিব। এইটোৰ কি চিষ্টেম থাকিব? ফিল ইন দ্য ব্লেংকছ এক্সেট্ৰা। ফিল ইন দ্য ব্লেংকছ থাকিব, মানে খালী ঠাই পূৰণ কৰা। নেক্সট আৰু কি থাকিব? নেক্সট থাকিব জেনেৰেল মেথমেটিক্সটো ক'লোই, এইটো জেনেৰেল নলেজ, এইটো এক্সট্ৰা থাকিব। জেনেৰেল নলেজ, জেনেৰেল নলেজটো ইংলিছ এছামিছ দুয়োটা মিডিয়ামত থাকিব। ইয়াৰ পৰা কি কি আহিব? এমসিকিউ আহিব, এইটো থাকিব 34 মাৰ্কছ। আটাইতকৈ বেছি নম্বৰটো জেনেৰেল নলেজেই থাকিব। মই কৈছিলোঁ অলৰেডি যে জেনেৰেল নলেজটো তোমালোকৰ থাকিব, কাৰেণ্ট এফেয়াৰ্ছ থাকিব। কি থাকিব? এমসিকিউ থাকিব, ভেৰি শৰ্ট কুৱেশ্চন থাকিব, ফিল ইন দ্য ব্লেংকছ থাকিব, এইকেইটা থাকিব। আৰু 22 মাৰ্কছ জেনেৰেল নলেজৰ ভিতৰত 22 মাৰ্কছ থাকিব। ছ'চিয়েল ছায়েন্স টেক্সট বুক, তোমালোকৰ টেক্সট বুকৰ পৰাই থাকিব। ছ'চিয়েল ছায়েন্সত 22 মাৰ্ক আৰু 12 মাৰ্ক থাকিব কাৰেণ্ট এফেয়াৰ্ছ। মই কাৰেণ্ট এফেয়াৰ্ছৰ কথা কৈছিলোঁ, এইবিলাক হৈছে কাৰেণ্ট এফেয়াৰ্ছ। ইয়াৰ পৰা থাকিব 12 মাৰ্কছ আৰু 22 মাৰ্ক থাকিব ছ'চিয়েল ছায়েন্স টেক্সট বুক। এই মিলি হ'ল 34 মাৰ্কছ। এইটো জেনেৰেল নলেজত পৰে, কাৰণ ছ'চিয়েল ছায়েন্সৰ জেনেৰেল নলেজেই পৰে। এণ্ড নোট কি দিছে? ইচ কুৱেশ্চন কেৰিজ 1 মাৰ্কছ অনলি। একটা কুৱেশ্চনৰ কাৰণে 1 মাৰ্কছ থাকিব। তাৰপিছতে কুৱেশ্চন পেপাৰ উইল বি ছেট এজ পাৰ দ্য কনচাৰ্ণ ক্লাছ ষ্টেণ্ডাৰ্ড। তোমালোকৰ যিটো ক্লাছ আছে সেই ক্লাছৰ ষ্টেণ্ডাৰ্ডলৈকেই কুৱেশ্চন হ'ব। মানে এইটোৰ ল'ৰা ছোৱালীখিনি 9ৰ কিতাপ পঢ়িব নালাগে, 9ৰ ল'ৰা ছোৱালীখিনি 10ৰ কিতাপ পঢ়িব নালাগে। তোমালোকৰ যিটো যাৰ কিতাপ আছে সেইটো পঢ়িলেই হ'ল। ইয়াৰ কাৰণে এক্সট্ৰা কোনো কিতাপ পঢ়াৰ দৰকাৰ নাই। এক্সট্ৰা কিতাপ এইটো পঢ়াৰ দৰকাৰ আছে অনলি জেনেৰেল নলেজটো। তথাপি তোমালোকৰ ছ'চিয়েল ছায়েন্সে 22 নম্বৰ আৰু 12 নম্বৰহে অলৰেডি কাৰেণ্ট এফেয়াৰ্ছ। তো এইখিনি আছিল তোমালোকৰ চিলেবাছ। তো তোমালোকে আৰামছে যদি তোমালোকৰ কিতাপটো ভালকৈ ষ্টাডি কৰা 80% মাৰ্কছ পোৱাটো তোমালোকৰ কাৰণে ইজি হৈ যাব। তো ইয়াৰ ওপৰত মই আগত যোৱা ক্লাছতো কৈছিলোঁ যে তোমালোকৰ যদি ইয়াৰ ওপৰত আৰু কি কি ক্লাছ লাগে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা, মই ক্লাছ কৰি দিম। মই যিকোনো ছাবজেক্টৰ ওপৰত ক্লাছ কৰি দিম। তোমালোকৰ কোনটো বেছি প্ৰয়োজন সেইটো মোক কমেণ্ট কৰি জনাবা। অসম প্ৰতিভা সন্ধানী পৰীক্ষা 2022 নিয়মসমূহ কম। আসাম টেলেণ্ট সাৰ্চ এক্সামিনেশ্যন যিটো ফৰ্ম ফিল আপ চলি আছে, ইয়াৰ পৰীক্ষাটো কেনেকৈ হ'ব এইটো আমি নিয়ম কম। তাৰ প্ৰথম নিয়মটো যিটো আছে, প্ৰশ্ন কাকত আৰু উত্তৰ বহি একেখনেই হ'ব। প্ৰশ্নখনতে উত্তৰ কৰি ঘূৰাই দিব লাগিব। এইটো আছিল প্ৰথম নিয়ম। নেক্সট নিয়মটো হৈছে
2 নম্বৰ নিয়মটো হৈছে প্ৰশ্ন কাকত আৰু উত্তৰসমূহৰ মাধ্যম অসমীয়া আৰু ইংৰাজী হ'ব। 3 নম্বৰ নিয়মটো হৈছে অষ্টম নৱম আৰু দশম শ্ৰেণীৰ প্ৰশ্ন কাকত সুকীয়া হ'ব, মানে বেলেগ বেলেগ হ'ব। প্ৰশ্ন মানে অষ্টম শ্ৰেণীৰ কাৰণে বেলেগ, নৱম শ্ৰেণীৰ কাৰণে বেলেগ আৰু দশম শ্ৰেণীৰ কাৰণে বেলেগ বেলেগ হ'ব। যেহেতু সিলেবাসও বেলেগ বেলেগ, গতিকে প্ৰশ্ন কাকতো বেলেগ বেলেগ হ'ব। নেক্সট আছে উত্তৰসমূহ গহাই লিখিলে অভাৰলেপিং নম্বৰ দিয়া নহ'ব। উত্তৰসমূহ গহাই লিখিব নালাগে। নেক্সট আছে উত্তৰসমূহৰ এখন তালিকা ৰাজ্যিক অধিবিদ্যা পৰিষদৰ পৰা প্ৰেৰণ কৰা হ'ব। ৰাজ্যিক মানে ষ্টেট গুৱাহাটীৰ পৰা আহিব। নেক্সট উত্তৰ বহীসমূহ জিলাতে মূল্যায়ন কৰিবলৈ দিয়া হ'ব আৰু ইয়াৰ বাবে জিলাত বিদ্যালয়সমূহৰ সভাপতি আৰু জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক হিচাপে লৈ 10জনীয়া এখন সমিতি গঠন কৰি ল'ব লাগিব। এইটো জিলাসমূহৰ কাম। নেক্সট আছে 80 বা 80% নম্বৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীৰ উত্তৰ বহীসমূহ জিলা সমিতিয়ে চিলমহৰ আৰু স্বাক্ষৰৰ ৰাজ্যিক অধিবিদ্যা পৰিষদলৈ পঠাব লাগিব আৰু এটা নিৰ্দিষ্ট দিনত গুৱাহাটীত পৰীক্ষা পৰিচালনা কমিটিৰ দ্বাৰা এই বহীসমূহ সংগ্ৰহ কৰা হ'ব। তাৰমানে আল্টিমেটলি কি হ'ল 80% এভব পাব লাগিব যদি সিলেকশন পাবলৈ তোমালোকে বিচৰা। 80% পালেহে তোমাৰ খাতা গুৱাহাটীলৈ যাব আৰু বাকি নহলে জিলালৈকেহে যাব। জিলাতেই এটা কমিটি থাকিব, তাৰ পৰা বাছনি কৰিব। নেক্সট আছে তো আজিৰ ভিডিও এইখিনি। তো ভিডিওটো যদি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, লগতে কাষতে থকা বেলটো প্ৰেছ কৰি দিবা আৰু লগতে তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিবা ভিডিওটো। থ্যাংক ইউ ভেৰি মাচ।